সকলোকে স্বাগতম জনাইছো। আমি যি কৰিম বুলি চিন্তা কৰোঁ সেই কাৰ্যবোৰ কণ্টিনিউ কৰি যাব পাৰোঁনে? ধৰক আপুনি চিন্তা কৰিছিল বহাগ মাহৰ প্ৰথম দিনটোৰ পৰা ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠিব। আপুনি স্থিৰ কৰিছিল ৰাতিপুৱা টোপনিৰ পৰা সোনকালে উঠিমেই। আপুনি প্ৰতিজ্ঞা কৰা মতে বহাগৰ 1 তাৰিখে ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠিলে, অৰ্থাৎ আপুনি ছাকচেছ। কিন্তু কিমান দিনলৈ? এদিন দুদিনকৈ এসপ্তাহ পাৰ হ'ল, এমাহ পাৰ হ'ল। লাহে লাহে আপুনি আপোনাৰ প্ৰতিজ্ঞাৰ কথা পাহৰি গ'ল। ৰিজাল্ট সেই আকৌ আগৰ দৰে টোপনিৰ পৰা দেৰিকৈ উঠা আৰম্ভ হ'ল। এয়া সত্য, এয়াই বাস্তৱ। যেতিয়ালৈ আমি আমাৰ কৰ্ম ধাৰাবাহিকভাৱে কৰিব নোৱাৰোঁ, তেতিয়ালৈ আমি সফল হ'ব নোৱাৰোঁ। মটিভেশ্যনেল ভিডিঅ' চাই প্ৰথমে বহুত উৎসাহী হওঁ। ভিডিঅ'টোত যি কৰিবলৈ কয় তাকেই কৰিবলৈ আমি প্ৰস্তুত হওঁ। কিন্তু সেই প্ৰস্তুতি কিমান দিনলৈ? সৰুতে মা দেউতাই ভালদৰে পঢ়িব দিলে বাধ্যত পঢ়ি মা দেউতাৰ কথামতে ভালদৰে পঢ়িবলৈ চেষ্টা কৰোঁ। কিন্তু মন নবহে, মন খেল ধেমালিত। মন বহুত চঞ্চল, ই এক ঠাইত স্থিৰ হৈ নাথাকে। এই প্ৰব্লেম আমাৰ প্ৰায় সকলোৰে। কিন্তু সফল হ'বলৈ মন স্থিৰ কৰি ৰাখিবই লাগিব। আপুনি বহুত সময়ত বহুত বিষয়ত বিফল হ'ব পাৰে, কিন্তু চিন্তা নকৰিব। কাৰণ সফলতা মানে এইটো নহয় যে আপুনি জীৱনত বিফল নহ'ব। চেষ্টা কৰি যাওক, হতাশ নহ'ব। প্ৰথম অৱস্থাত সৰু সৰু টাৰ্গেট ছেট কৰক আৰু সেইবোৰ সফল হ'বলৈ চেষ্টা কৰক। 3 মাহ সময় লওক। যিকোনো এটা বিষয়ত সফল হ'ম বুলি স্থিৰ কৰক। এনেকুৱা বিষয় যি বিষয় আপোনাৰ বাবে সহজ হয়। এখন নোটবুক বনাওক। কেনেকৈ ষ্টাৰ্ট কৰিব বা ষ্টাৰ্ট কৰিছে, কি পদক্ষেপ হাতত লৈছে, কিমান অগ্ৰসৰ হৈছে, এই সকলোবোৰ লিখি ৰাখক। মনত ৰাখিব 2026 আপোনাৰ বাবে সফল বছৰ। যিকোনো পৰিস্থিতিত আপুনি পিছ হুহুকি নাহিব। ধন্যবাদ।